মানুহখনৰ মানে এটা কথা বুজি নাপাওঁ যে একেটা কথাকে বাৰে বাৰে চবেই কৈ থাকে মানে বহুত আগৰ পৰা ৱাৰ্ণিং দি থৈ দিছে তাৰপিছতো কিছু লোকে ছবিখন ৰবিনালে ছবিখন মানে ইমান দীঘলকৈ ৰেকৰ্ড কৰি পিনে মই কালি বহুকেইটা পাইছোঁ ইউটিউবত হওক ফেচবুকত হওক বহুকেইটাই মানে 11 মিনিট 5 মিনিট 4 মিনিটকৈ এনেকৈ দি থৈ দিছে জাষ্ট চিনেমা হললৈ গৈছে চিনেমাখন ৰেকৰ্ডিং কৰি মানে ইউটিউবত ফেচবুকত আপলোড কৰি দিছে ইমানকৈ চবেই কৈ থকাৰ পিছতো একেটা কথাকে বাৰে বাৰে কৰি আছে মানে কি মানে বুজি নাপাওঁ কাৰণ ইমান বেছি কষ্ট হয় যে সেই 11 মিনিট এটা এনেই নাহে মানে ইমান দীঘলকৈ ৰেকৰ্ডিং কৰি কেইটামান ছাবস্ক্ৰাইব কেইটামান ভিউজৰ কাৰণে দি দিছে কাৰোবাৰ কষ্ট কাৰোবাৰ সপোন সোমাই আছে সেই ক্লিপকেইটাতে আৰু কি হয় মই সেই ক্লিপটো চোৱা নাই কাৰণ 11 মিনিট পাই আছোঁ বেলেগত 5 মিনিট 6 মিনিট পাইছোঁ কিন্তু মই নাই চোৱা মানে যিহেতু মই চিনেমা হলত গৈ চামগৈ এতিয়া টিকেট নাই কাৰণেহে চোৱা নাই সেইকাৰণে মই মানে ক্লিপকেইটা পাইছোঁ যদিও মই তেনেকৈ চোৱা নাই জাষ্ট মই চাইছোঁ কোনে দিছে আৰু স্ক্ৰীণত আপোনালোকক দি দিছোঁ দেখিছেই মানে বুজি নাপাওঁ কি কৰিব বিচাৰিছে মানে অসমীয়া চিনেমা এখন আৰু এটা চেনেলত পাইছোঁ যিটো চেনেল আমাৰ অসমৰ নহয় চাগে কিন্তু অসমীয়া চেনেল বহুকে দি থৈছে এনেকুৱা কাম কিছুমান কৰি থাকে 11 মিনিট বা 4 মিনিট 5 মিনিট এনেকৈ দি থৈ দিছে আৰু ভাবি চাওকচোন 11 মিনিট 5 মিনিট এটা গান শ্বুটিং কৰোঁতে 4-5 দিন লাগে কিমান 11 মিনিট এটা শ্বুটিং কৰোঁতে বা ক্লিপকেইটা লওঁতে সেইটো প্ৰস্তুত কৰি ওলাওঁতে মিউজিক হওক ডাবিং হওক বহুতখিনি কাম থাকে বহুত কষ্ট থাকে 11 মিনিটত মই ভাবোঁ আৰু নকৰিব মানে একশ্যন ল'ব লাগে যদি কোনোবা ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব মানে গম পাইছেনে নাই নাজানো কিন্তু এটা টীম ওলাইছে বুলি কৈছে সেই টীমটো কাম কৰিছেনে নাই নাজানো কিমানখিনি শ্বৰ্ট দেখিছোঁ ক্লিপ দেখিছোঁ তথাপিতো মই নাই চোৱা কাৰণ ডাইৰেক্ট মই ভাবিছোঁ যে ফিল্মখনকে চাম সেইকাৰণে মই ক্লিপকেইটা চোৱা নাই আৰু মোৰ চাবলৈও মন নাযায় যিহেতু ভাল নালাগিব মানে চিনেমাখন চাবলৈ যাওঁতে নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে নতুনকৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব আৰু যিসকলে আগৰ পৰা চাইছে তেওঁলোকে প্লিজ লাইক এটা কৰি দিব আহিলেগৈ হয় কি আনিলি দোকানৰ পৰা তামোল পাণ খাবলৈ একো নানিলি যে তো গাইছ আৰু এতিয়া আমাৰ ফিচাৰীত মাছ ধৰিম আৰু এতিয়া আমি মাছ ধৰিব ওলাইছোঁ মোৰ মায়ে নধৰে ওচৰত দাই এজন আহিছে আৰু আমাৰ দেউতা আৰু এতিয়া মানে চাই থাকিব এইপিনে বহি আছে লাটুম টুম কি হ'ল তোৰ আজি পানী লৈ যা এজনী লৈ যাম বুলি কি হ'ল আজি মাছ পাব লাগিছে নে নাপাব লাগিছে হে মাছ পাব নিচিনা লাগিছে নে নাপাব নিচিনা লাগিছে পালেও নাপালেও এজনী লৈ যাম তো গাইছ এতিয়া মাছ এটা পালোঁ ফাইনেলি এইখিনি মাছ পালোঁ বেছিকেইটা মাছ নাপালোঁ মানে এটা দুটা ডাঙৰ দুজনী সৰু 7-8টামান খবৰ এটা গম পাওঁ নে হেৰি বাঁহীবাদক এটা মৰিলে নহয় দীপক শৰ্মা বহুত ডাঙৰ মানে বাঁহীবাদক সেই হিন্দী চিনেমা হিন্দী গানতো তাৰপৰা এনেকৈ কিবা শ্ব'টোবিলাকতো যায় বহুত ভাল আছিলে মানে জুবিন গাৰ্গৰ লগতো মানে হেৰি গানবিলাকত বাঁহী বজাইছিলে মানে চিনি নাপাবি বাৰু কিন্তু বহুত ডাঙৰ শিল্পী হয় এবাৰ 2025ত 2টা শিল্পী গ'লগৈ এনেকৈ বহুত বেছি বেয়া লাগিছে কাৰণ ইজনৰ পিছত ইজন শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈ আছে এতিয়া ৰখি থাকোঁতে এটা মানুহ আহি গ'ল চবেই কান্দিছে আপুনি অলপ কান্দিবগৈ নে ক'ত গৈছেগৈ ড্ৰাইভাৰ কি বেগ পোনা মানে জানো নেকি তই দাদাই কেনি ওলালে চাউল আটা দিছে নহয় দিছে অঁ হেল্ল' গাইছ কৈ দে পিনালৈকে আহোঁ আহি গ'ল অসমৰ জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ ভণ্টিক চুমা এটা খাই দে ভণ্টিক চুমা এটা খাই দে কৰিছোঁ জানেনে আমি এফালে যাম বুলি ভাবিছিলোঁ যাম বুলি ল'লোৱেই
কিন্তু আকৌ মায়ে ক'লে যে গৰুকেইটা আনি থৈ যায় বোলে এতিয়া গৰুকেইটা আনি পেলাই গানটো গাই দিয়ে আকৌ শুনিছে তাৰমানে পাক চাক খুৱাই ল'লি আৰু ন আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰখাই দিম বুলি ভাবিছোঁ বাই বাই দেন অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব